Hello guys, welcome back to my channel laddu'svlog. বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বাইদেউৰ ঘৰত আহিছিলোঁ। তো বাইদেউৰ ওচৰতে চক্ৰেশ্বৰ মন্দিৰ আছে। তাকে বোলো আহিলোঁ অকণমান ফুৰিব। বহুত ধুনীয়া লাগিছে, মই আগতে আহি পোৱা নাছিলোঁ। বহুত ধুনীয়া ঠাই। ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ৰাস্তাতে আৰম্ভ কৰিলোঁ। শেষলৈকে চাব ভিডিঅ'টি আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। খোজকাঢ়ি আমি মন্দিৰ আহি পালোঁ। মন্দিৰৰ মেইন গেটত ইমান ধুনীয়া ৰথ এখন বনাই থৈছে। মেইন গেট হয় মন্দিৰটোৰ। খুব ধুনীয়া লাগিছে আহি। চেণ্ডেল কেইযোৰ ইয়াতে খুলি থৈ আমি এতিয়া ভিতৰত গৈ আছোঁ। চেণ্ডেল কেইযোৰ কোনো নিনিলে হয় আৰু। এই বটলটো কোনে দলিয়াই দিলাক? এই ৰথখন চাওক, ইমান ধুনীয়া লাগিছে মানে। এই গছডাল ইমান ধুনীয়াকৈ, গছৰ গুৰিটো ইমান ধুনীয়াকৈ সজাইছে। খুব ভাল লাগিছে ৱালবিলাক। এইটো মেইন মন্দিৰ হয়। ইয়াতে সেৱা কৰি আহিলোঁ। ইয়াতে সেৱা কৰি এতিয়া আমি অকণমান ফুৰিম, মানে ওচৰে পাজৰে যিখিনি ঠাই আছে সেইখিনি ফুৰিম। ঠাইবোৰ ময়ো চাওঁ, আপোনালোকেও চাওক। এইটো নদীৰ মাজত লক্ষীনাৰায়ণৰ মূৰ্তি হয়। ইমান ধুনীয়াকৈ। এয়া সাপডালৰ নাম কি? সাপডালৰ নাম কি আছিল নাজানো। অনন্ত শয্যা। এতিয়া আমি তলৰ ফালে গৈ আছোঁ। ইয়াতে আৰু ধুনীয়া ধুনীয়া ভগৱানৰ মূৰ্তি আছে। এইটো গণেশ বাবাৰ মূৰ্তি। তাৰ পিছফালে এইটো শিৱ বাবাৰ মূৰ্তি। এইপিনে গ'লে দেখা পাম নৰসিংহ। প্ৰহ্লাদৰ দেউতাকৰ পেট ফালি নাৰি উলাই দিছিল নৰসিংহই। চক্ৰেশ্বৰ মন্দিৰলৈ আহি তামাম ভাল লাগিছে, মজা লাগিছে।
কেনেকুৱা লাগিছে আহি বহুত ভাল এছা ভিউ মন্দিৰত আহিও শান্তিত বহি থকা নাই মানে এই চাই লওক হে গাইছ গাইছ চাই লওক এই ল'ৰাজনক ইমান বৈজাত ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ থেংক ইউ বাই বাই